আপোন ককায়েকক হেৰুৱাই জনপ্ৰিয় কণ্ঠশিল্পী পাপন মহন্তই অংগৰাগ মহন্তই কান্দি কান্দি কৈ উঠিল, সপোনতো ভবা নাছিলোঁ ইমান কম সময়তে আমাৰ ককাইদেউ গুচি যাব। কেতিয়াও উভতি নহা বাটেৰে। মোৰ সংগীত জীৱনৰ পিতৃস্বৰূপ আছিল তেওঁ। তেওঁৰ মৃত্যুৰ খবৰে বহুত কষ্ট দিছে মোৰ অন্তৰত। ৰাতিপুৱাই আহিল এই বেয়া খবৰটো অসমৰ শিল্পী সমাজৰ বাবে। বহুত দুখৰ খবৰ। কোনেও ভবাই নাছিল এনেকুৱা হ'ব বুলি। কোনেও ভবাই নাছিল ইমান কম বয়সতে, ইমান কম সময়ৰ ভিতৰতে সকলোকে কন্দুৱাই যাব বুলি। সকলোকে কন্দুৱাই গুচি যাব অজান দেশলৈ। বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ ভূপেন উজী দেৱ আৰু আমাৰ মাজত নাই। দীৰ্ঘদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসালয় আছিল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি তেওঁ যোৱাকালি মৃত্যুৰ সাৱটি ল'লে। বিশিষ্ট কণ্ঠশিল্পী ভূপেন উজী ডাঙৰীয়াই। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমতে কন্দুৱাই পেলাইছে। আমিও আমাৰ চেনেলৰ পৰা তেওঁৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা জনাইছোঁ। তেওঁ য'তে আছে ভালে থাকক। তেওঁৰ বিদেশী আত্মাই সদ্গতি লাভ কৰে, তাৰে মোৰ চেনেলৰ পৰা বহুত বহুত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ য'তে আছে ভালে থাকক। আৰু মোৰ ভিডিঅ'টো ইমানতে। আৰু ঠিক আছে, এতিয়ালৈ বাই বাই। তো নেক্সট ভিডিঅ'ত নতুনকৈ আপোনালোকক লগ পাম। আপোনালোকে নতুনকৈ যদি চাইছে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, এতিয়ালৈ বাই বাই।